কথা প্ৰতিমালাখন আবৃত্তি গীতাশ্ৰী বৰা। কবিতাৰ শিৰোনাম আশা। এদিন দুদিন কৰি বহু বছৰেই পাৰ হ'ল, তোমালৈ বাট চাওঁতে চাওঁতে মোৰ যৌৱনে মেলা মাগিবৰ হ'ল। তুমি এতিয়াও নাহিলা উভতি, উৰি যোৱা পক্ষীটিয়েও তুমি অহা বাতৰিয়ে দি যায়। সেই আশাতেই ৰৈ আছো তোমাৰ বাবে, তুমি আহিবা। এতিয়া পৃথিৱী আন্ধাৰ নামিছে, জোনযুটিয়েও নিজৰ সৌন্দৰ্যৰে পৃথিৱীখন পোহৰাই তুলিছে। সেই পোহৰত পৃথিৱীখন নীৰৱ হৈ পৰিছে। এই নীৰৱতাক আঁকোৱালি লৈ মাথো অপেক্ষাৰত তোমাৰ বাবে। আহিবানে পুনৰ উভতি? মই জানো তুমি নাহা, কেতিয়াও নাহা। কাৰণ তুমি মোক ভালেই হোৱা নাছিলা। যদি ভাল পালাহেঁতেন ইমান দিনে মোক অপেক্ষা নকৰালাহেঁতেন। ভাল পাইছিলা মাথো সময়বোৰ পাৰ কৰিবলৈ, দুটি মনৰ মিলন ঘটাবলৈ নহয়। তথাপিও মই অপেক্ষাৰ অন্ত পেলোৱা নাই। ৰৈ আছো তোমাৰ বাবে, মাথো তোমাৰ বাবে। আহিবানে তুমি পুনৰ উভতি?